আমি আজি স্পইলাৰ লগাব যাই আছোঁ প্ৰান্তনৰ গাড়ীখনৰ। স্পইলাৰটো আমি ক'ত পাম? ছয়গাঁৱত। কিমান পৰিব বুলি কৈছে? 4,000 something। 4,000 something। মানে আমি পাছত যিডাল আছে কালি মানে চাই আছে ছাৰ্ভিচিং দিব যাওঁতে মানে আজি মানে লগাবলৈ যাই আছোঁ এক্সপইলাৰ সেইখন লগাবলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তো ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আমি যাই আছোঁ এতিয়া। ৰ'ব গাইছ, ইয়াতে বোলে কালি কিবা 10,000 টকাৰ চেক দিব নে কি ইয়াতে আমাৰ বকত। এইটো বক গান্ধী মিডিয়াম বুলি কয়। ইয়াতে বহুত কালি মানুহ হ'ব মানে ছোৱালীবোৰৰ কাৰণে স্কিম আৰু এইবোৰ মানে মাইকীবোৰৰ কাৰণে। আমাৰ কাৰণে নাই আৰু বাবু আঁচনি কেতিয়া দিয়ে নাজানো আৰু। দে আৰু মামা কিবা এটা কৰ আমাৰ কাৰণেও। মই মদ খাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। ঠিক আছে আহ। ৰাস্তাটো ইমানে বনাই আছে ন, বনাই থকাৰ কাৰণে মানে ইমান জাম হৈছে মানে কি ক'ম আৰু। বকখন কোনোমতে পাৰ হ'লো আৰু এইবোৰ অভাৰব্ৰিজ বনাই আছে এতিয়া মানে ক'ব নোৱাৰি আৰু ইমান জাম হয়, ইমান জাম। এইবোৰ বাম্পাৰ চলে দিনত, সেইকাৰণে মানে সৰু গাড়ী আহিবৰ কাৰণে ৰাস্তা নাথাকে। আৰু দিনত যদি কেতিয়াবা বহুত বেছি যদি ৰ'দ দিয়ে না, ইমান ধূলি হয় মানে ক'ব নোৱাৰি। এইবোৰ চাওক কেনেকুৱা জাম হৈছে গাইছ। এতিয়া মানে বক আৰু গোৱাৰ পৰা ৰাস্তা দি আহিব নোৱাৰি আৰু মানে ইমান জাম হৈছে, ইমান জাম মানে কি ক'ম। এই চা মোটামুটি এইবোৰ চা জিজিপি ক'ত কেনেকৈ কি ৰাখি থৈ দিয়ে মানে। আপোনালোকে যদি কেতিয়াবা আহে এইফালে একদম সাৱধানে আহিব। আৰু মানে আমি বকাতে আহি পালোঁ এয়া কাৰ কাষ্টডি বোলে, কাৰ কাষ্টডি নামত তাতে আমি আহিছোঁ। এতিয়া আমি আগফালেকে সোমাই কেনে আমি ইফালেদি সোমাই যাম। তো তাৰপাছত আপোনালোকে চাই থাকক কেনেকৈ কি কৰাই, কেনেকৈ লগাই মানে আপোনালোকে চাই থাকক। এটা লাইক কৰি দিয়ক ভাই। লগাব লগা স্কুলাৰখন আমাৰ এইখনে আমাৰ গাড়ীত পাছ পিনে লাগিব। তো আমি চাম এতিয়া কেনেকুৱা হয়, কি কথা কি বাৰ্তা। এইখন আমাৰ নেক্সটখন, তাতে আমি এইখন স্কুলাৰ লগাম। এতিয়া এনে 4,000 বুলি কৈছে। এতিয়া আমি তাৰপিছত দেখা যাব কি হয়, দাম চাম কেনেকৈ কমাই কি কৰে। আগতে এইখন গাড়ী কাম কৰিয়ে আছিলে। তো এইখন হ'ল টাটা নেক্সনখন। এইখনৰ পিছফালে আমি লগাম। এডাল পুৰণা যিডাল আছিল ষ্টক আছে, এডাল ষ্টক থাকেই অলৰেডি নেক্সনত ষ্টক থাকেই। গতিকে সেইডালক আমি চাইড নকৰোঁ, তাৰ ওপৰতে আমি লগাম। এইবোৰ এলুৱেল আছে। আপোনালোকক যদি কাৰোবাক লাগে কাৰ কেষ্টডি এই ছয়গাঁৱত অৱস্থিত, তাতে আছে। এডাল আছে ভাড়া চানাৰ কাৰণে, এইবোৰ চব বস্তু পোৱা যায়। বেয়া লগা নাই, দেখোন চাওঁ কি হয় বাৰু। লগাই কেনে চাওঁ, তাৰপাছত দেখা যাব। এইবোৰ চাওক মানে অলপমান ফিনিচিংটো ইমান ভাল নহয়, তথাপিও দেখা যাব। আমি গাড়ীখন লগোৱাৰ পাছত মানে কেনেকুৱা লুক আহে এটা চাই ল'ম আৰু। এইখন আগতে কাম কৰি আছিলে, এতিয়া চাই লওক। এতিয়া জখলা লৈ আহিলে এতিয়া ওপৰত লগাই দিব আৰু। এতিয়া আপোনালোকে চাই থাকক কেনেকুৱা দেখা হয় মানে। আপোনালোকে ওপৰত আছে কাৰ কাষ্টডি, মানে নতুনকৈ খুলিছে, বেছিদিন হোৱা নাই, মোটামুটি 1 বছৰমান হ'ল এইখন খোলা। এতিয়া লগাবৰ কাৰণে পূৰা প্ৰস্তুতি চলাই আছে। এতিয়া পূৰা ড্ৰিল চিল লৈ আহিছে, এতিয়া পূৰা ফুটাই দিব আৰু। ওপৰৰ পৰাই উঠিছে এতিয়া। আৰু মোৰ লগতো আৰু এইটো দাদা এজন আছে, আৰু এজন দাদা আছে, তেখেতে লগাই আছে। তো ওপৰৰ পৰা মানে গ্ৰিলেদি ফুটাই দিব, মানে সেইটো কোনো আঠা কাৰবাৰ নাই তাতে। প্ৰথমতে লগাই দিব, তাৰপাছত আমাৰ শেষৰটো চাই ল'ম আৰু কেনেকুৱা হৈছে। তো আপোনালোকে চাওক, এইয়া চাওক আমাৰ পূৰা লগোৱা হৈ গ'ল, মানে একদম ফিনিছ হৈ গ'ল। মানে ইমান ভাল লাগিছে লুকটো, বেয়া লগা নাই। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। মানে ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে নিশ্চয় জনাব। বাই বাই।